গৰম কিন্তু বেলেগ বেছি গাইছ। তো গাইছ ইয়াৰ চেনেলটোৰ নাম হৈছে ট্ৰেভেল ব্লগ, আপোনালোকে একদম নাচাব। চাব চাব মই ডিছক্ৰিপশ্যন লিংকটো দি দিম ইয়াৰ, আৰু ইও মোৰ লিংকটো দি দিব দেই গাইছ। মই দি দিম দিয়ক। তাকে বলক এতিয়া চালা গাইছ, জীৱনটোত ইনকে যাব আৰু লাইন গাড়ীত উঠাওঁতে যাওঁতে চাইকেল মাৰোঁতে ইনকে যাব যেন পাইছোঁ আৰু। ঐ বুদ্ধ, এইটো জংঘল এৰিয়া ন, ইয়াতে নাম নলবি হা। কুকু কুকু এনেকৈ মাতিম চিগনেল দি কেনে, ঠিক আছে? হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে কুশলে আছে গাইজ। তো গুড মৰ্ণিং নহয় বাৰু, এতিয়া দুপৰীয়া হ'ল, টাইম হৈছে প্ৰায় 10:30 গাইজ। মানে গাইজ যি কি নহওক, আজি আমি চাইকেল লৈ নাযাওঁ, আমি এটা ঠাইত আজি ফুৰিব গৈছোঁ এনে নৰ্মেলি, আৰু এটা নৰ্মেল ভ্লগ হ'ব। তো সেই ঠাইটোত মই অলৰেডি দুইবাৰ গৈছোঁৱে, কিন্তু মানে মোৰ আজি লগৰ এজন যাব, নতুন লগৰ। সি মানে সেই ঠাইটোত মানে আগতে যাই পোৱা নাই, তো সেইকাৰণে মোক ক'লে কি ব'ল। তো আজি ভিডিঅ'টো অলপ কমেডিকৈ বনাম, তো আপোনালোকে কেনেকুৱা পায় জনাব। আৰু গাইজ এইযোৰ যি পিন্ধিছোঁ, এইযোৰ মানে মোৰ পিন্ধা কথা নাছিলে, আৰু মই এনেও চশমা পিন্ধি ভাল নাপাওঁ, কিন্তু গাইজ পিন্ধা কাৰণটো হ'ল মানে এইযোৰ কিনা মই প্ৰায় 3 মাহ মানে হ'ল নেকি, মানে মই নিপিন্ধোঁ, মানে ঘৰত থৈ দিছিলোঁ। তো মায়ে মানে ক'লে আৰু বোলে আজি পিন্ধি যা, নহ'লে পেলাই দিম, আৰু সেইটো কাৰণে গাইজ পিন্ধি আহিছোঁ। চাই থাকিব ভিডিঅ'টো একেলগে, বলক। তো গাইজ আমি এতিয়া বঢ়িয়াকৈ গৈ আছোঁ, জন্তি আহি গ'ল, ইয়াৰ নাম জন্তি। তো ই আৰু মই আহিছোঁ, আৰু বাকী দুজন যাব চাগে, সিহঁতে আহি আছে, ৰখি আছে মানে আহি আছে সিহঁতে। তো আমি গৈ আছোঁ, তো বলক গাইজ গৈ থাকোঁ। বাপ্পা ঐ গাইজ কি গৰম হে, বাপৰে বাপ। চশমাটো পিন্ধি গাইজ ভালে কষ্ট আজি, ভাল লাগছে না মোক দিম ৰ অলপমান আগত দিম। মানে গাইজ আধা মই পিন্ধিম, আধাই পিন্ধিব, ইমান গৰম গাইজ নক'লে আৰু। ৰাতিপুৱা বৰষুণ দিছিলে, কিন্তু এতিয়া দেখিছেনে আপোনালোকে। আজি ৰাস্তাত অলপ প্ৰেংক কৰিম। মই যে আপোনাক কৈছিলোঁ, আমাৰ এজন অসমত নতুনকৈ ইউটিউবাৰ মানে ইউটিউবত ভৰি দিছে, মানে অসমৰ বুলি ক'লে ভুল হ'ব, আমাৰ মানে গীতানগৰ আৰু। সেইটো কাৰণে গাইজ মই ল'ৰাক এতিয়া আপোনাক চিনাকি কৰি দিম। তো তাক প্ৰথমে আমি এখন গামোচাৰে সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ, কিন্তু যিহেতু আমাৰ গামোচা নাই, সেইকাৰণে গাইজ মই ইমান আছে। আমাৰ নতুন ইউটিউবাৰজন এইজন আমাৰ নতুন ইউটিউবাৰ। গাইজ এই আছে নতুন ইউটিউবাৰ আমাৰ ছাবস্ক্ৰাইব কৰি দিব। কি কৰিব লাগে? ছাবস্ক্ৰাইব গাইজ বৰ্তমান আমি নাৰেংগীত পালোঁ, নাৰেংগী নামিলোঁ গাড়ীৰ পৰা, এতিয়া গৈ আছোঁ বঢ়িয়াকৈ গাইজ। ৰ'দ কিন্তু দিছে দেই গাইজ, মই কি ক'ম মানে, সঁচা কৈছোঁ বেয়া গৰম গাইজ। ইও ভিডিঅ' বনাই আছে আমাৰ, ইয়াৰ চেনেলৰ লিংক থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে চাব। গাইজ খোজকাঢ়ি আছোঁ দিয়ক, খোজকঢ়া জীৱন। বঢ়িয়া কল আছে, কল খালে বল, হাতীৰ সমান বল। আমাৰ গাইজ সেই ঠাইটোত ৰাতিপুৱা যোৱা কথা আছিলে, মানে কি হ'ব আৰু আমাৰ এইজনত ইয়াত ধৰি গাইজ দেৰিকৈ আহিব লগা হৈছে। 11:10 হ'ল এতিয়া, 11:10 ভাবক আপোনালোকে কিমান দেৰি হ'ল। আৰু এতিয়া সেইকাৰণে গৰমটো পাই আছোঁ, কাৰণ সেই জেগাটো গ'লে পুৰা ঠাণ্ডা মানে, ৰাতিপুৱা গ'লে ভাল লাগে। যিহেতু আমি ইয়াতে ৰাতিপুৱা গৈছিলোঁ আগতে, কিন্তু গাইজ কি ক'মে, ইয়াত ধৰি চব হৈছে গাইজ, উপায় নাই গাইজ, বলক গৈ থাকোঁ। नहीं एक दो खाना और निजरा पानी पड़ने वाला है, गाज में वाला नहीं तो खाना और निजरा पानी पड़ने वाला है, गाज में वाला नहीं तो भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है, 1 सेकंड यार। হ্যাঁ গাইজ চিন নাপায় বোলে, গাইজ চিন নাপায় বোলে আৰু। তো গাইজ আমি বৰ্তমান আহি পাইছোঁ আমচাঙৰ ফালে, যিটো যায় ৰাস্তা, মানে আজি ইফালে যাম। মই আপোনাক কেতিয়াবা কৈ আছিলোঁ, কাৰণ মই আগতে অলৰেডি এটা ভিডিঅ' বনাইছোঁ এটা, তথাপিও মানে লগৰজন অহাৰ কাৰণে ময়ো আহিছোঁ। ভাবিলোঁ কি আপোনাক দেখাই দিওঁ, অলপ চাওঁ মানে কেনেকুৱা কি আপডেট হয়, মানে আপডেট মানে চৰি মানে 1 বছৰ, যিটো 1 বছৰ আগত আহিছিলোঁ, তো এতিয়া 1 বছৰ পিছত কেনেকুৱা হৈ আছে ঠাইটো, তাকে চাব গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখন চাব পাৰে চাইনবোৰ্ডখন, আমচাং 1.5 কিলোমিটাৰ গাইজ ইয়াৰ পৰা। বলক যাওঁ, আমি ইয়াৰ পৰা এনেকৈ যাব লাগিব। আমচাঙত যাব, আমচাং এই আপোনাৰ যে নিজৰা থকা যে যাব ন, শিৱ মন্দিৰ। ঠিক আছে 10 টকা যাওক। আমি আহিয়ে থাকোঁ ইয়াতে গাইজ, কি ক'ব উপায় নাই গাইজ, নিজৰ গাড়ী নহ'লে আৰু এনেকৈ যাব লাগিব।
বৰ্তমান আমি আহি পাইছোঁ সেই ৰাস্তাটো, যিটো ৰাস্তাতে আমি এনেকৈ সোমাই যাব লাগিব। আমি লাষ্ট টাইম আহোঁতে এনেকৈ গৈছিলোঁ, মানে দেখিছে চাইকেল পাই যাম। তাৰ আগত আমি অলপ এতিয়া চিপছ লৈ আছোঁ কিবা কিবি, মানে তাতে যাই কিনে খাব লাগিব ন, একো খাই অহা নাই। ৰাস্তাৰ অৱস্থা আমি লাষ্ট টাইম আহোঁতে এনেকুৱা আছিলে, কিন্তু এইখিনিত ইমান নাছিলে, কিন্তু আজি এইখিনিত বেছি দেখা পাইছোঁ, মানে বৰষুণ দিয়াৰ কাৰণে নেকি সম্ভৱ। মানে গাইছ ৰাস্তা পৰিৱৰ্তন হোৱা নাই, মিছা ক'লে কি হ'ব, ৰাস্তা সেনেকুৱাই হৈছে। আমি লাষ্ট টাইম যেনেকুৱা আহিছিলোঁ সেনেকুৱাই হৈছে ৰাস্তা। যিখিনি মানে মানুহ ইয়াতে থাকে বহুত শান্তি, মানে টেনশ্যনে নাই গাইছ, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। চাওকচোন আপোনালোকে, আমি ইয়াতে গাইছে সেই গাড়ী হৰণ ধূলা বালা হা জন্তি দেখছি না গাইছ। আৰু গাইছ এতিয়া এই বৰষুণ দিলে চাগে পাতবিলাক আৰু গ্ৰীণ গ্ৰীণ হ'ব, বহুত ভাল লগা হ'ব। পালোৱে আৰু ভিতৰত সোমাই আছোঁ লাহেকৈ। আৰু চাব পাৰে, এই চাওক গাইছ, এই গাঁতাটো লাষ্ট টাইমো আছিল। আমি ইফালে চাইকেল এনেকৈ পাৰ কৰাই লৈছিলোঁ গাইছ। আমি চাইকেল এনেকৈ দাঙি দাঙি লৈ আহিছিলোঁ ইফালে। এই কাৰণে গাঁতাটো আছে গাইছ, উপায় নাই। তো গাইছ এতিয়া আমি এইখিনি পাৰ হ'ব লাগিব। আপোনালোকে দেখিছে যেতিয়া মই লাষ্ট টাইম আহিছিলোঁ, আমি চাইকেল এনেকৈ কান্ধত লৈ কেনে এইখিনি পাৰ হৈছিলোঁ। তো এতিয়া মই যাম আহি যাম। তো ডিষ্টাৰ্বলে শুনাই পাইছে চাউণ্ড কেনেকুৱা পানী চাউণ্ড হৈছে। তো ইমান এটা কথা ক'লে আপোনালোকে ইমান ভালকৈ শুনা নাপাব, সেইকাৰণে জোৰকৈ কৈ আছোঁ। এই হৈছে গাইছ আমচাং, এই হৈছে আমচাং ৱাটাৰফল। এই এটা আছে ৱাটাৰফল, আৰু এই পিছফালে এটা আছে ডাঙৰটো ওপৰত আছে। কি ক'ব, বহুত ধুনীয়া। আৰু যিহেতু আমি লাষ্ট টাইম আহিছিলোঁ, আমি লাষ্ট টাইম ইয়াৰ পৰাই গুচি গৈছিলোঁ, কিন্তু সিফালে এটা ওপৰত আছে। তো আজি আমি তাতে যাব চেষ্টা কৰিম ওপৰত, যদি পাৰোঁ। তো ধুনীয়াকৈ ফটোটো উঠিলোঁ আমি বঢ়িয়াকৈ। তো আৰু এইফালে এটা মহাদেৱৰ মন্দিৰ আছে, মই কৈছোঁ আগতে। সেই মন্দিৰটো এতিয়াও আছে, বহুত ভাল লাগিছে, সেইকাৰণে সেৱা চেৱা কৰিছোঁ বঢ়িয়াকৈ। আমি গাইছ এই খাম আৰু আজি উপায় নাই, আৰু বেলেগ উপায় নাই, আৰু উপায় নাই গাইছ। কি ক'ম আৰু গাইছ, একদিন আহিম দিয়ক, ভাত খাম বঢ়িয়াকৈ, গাহৰি লৈ আহিম, গাহৰি ভাত খাম, এটা খানা এটা খাম গাইছ, ভাবছোঁ মানে। খুল খাওঁ এতিয়া, খাওঁ আৰু আজি গাইছ ফুল এডভেঞ্চাৰ হ'ব, একদম মজা। আজি ওপৰত গৈ আছোঁ, আমি লাষ্ট টাইম ৰাতি ওপৰত যোৱা নাছিলোঁ, কিন্তু আজি যাম। যোৱা ৰাস্তাটোহে অলপ প্ৰব্লেম মানে। ৰ'ব গাইছ, মইতো উঠা লাগব নহয় এতিয়া। মই বললোঁ নৰিয়ে গাইছ, শকত মানুহ না। আহিছিলোঁ গাইছ কিবাকৈ। বা গাইছ তিনকৈ উঠছোঁ, নক'ব দিয়ক আৰু চাওকচোন, জোতা ভিজি গৈছে মোৰ, একদম পানী দি ভৰ্তি আছে ভিতৰত। মানে গাইছ উঠোতে প্ৰব্লেম পাইছোঁ অলপমান, নামোৰ চাগে আৰু প্ৰব্লেম হ'ব। উপায় নাই। এতিয়া আমি চাওক এনেকৈ যাব লাগিব ওপৰৰ ফালে, এই এনেকৈ যাম। আৰু গাইছ বৰ্তমান টাইম হৈছে 12:30, মানে দুপৰীয়া হৈছে প্ৰায়। আমি লাহে ওপৰত যাবহে লাগে আৰু অলপ চাই ওপৰত এনে চাই কেনে গুচি যাব আৰু গাইছ অলপ। তো আছে আমি বৰ্তমান আহি পাইছোঁ ওপৰৰ ফালে, চাব পৰা আপোনালোকে ওপৰত আছে মেইন নিজৰাটো, তালৈকে গৈছোঁ বোলো। কিন্তু গাইছ যোৱাখিনিয়ে কঠিন গাইছ, কেনেকৈ যাম তাকে ভাবিছোঁ। এই ডাঙৰ ফিল্ড চাওক গাইছ, এনেকৈ ওপৰত উঠি চাওক গাইছ। ডাঙৰ যিটো নিজৰাটো ওপৰৰ নিজৰাটো চাওক আপোনালোকে, বঢ়িয়াকৈ ফটো উঠিছোঁ মজাকৈ একদম। আপোনাৰ ইনষ্টাগ্ৰামত পাব ফটোবিলাক, চাব। তো গাইছ আমি বঢ়িয়াকৈ ভিতৰৰ পৰা ওলাই আহিলোঁ। এটা কথা কওঁ গাইছ আপোনালোকক, মানে আগতে গম নাপাওঁ আগতে কি নিয়ম আছিলে, কিন্তু আজিকালি মানে কি আপোনালোকক মানে বেলেগ আহিব নিদিয়ে, অনলি ছানডে আহিব দিব। তথাপিও মানে
পাৰ্মিশ্যন ল'ব লাগিব মানে যদি আপুনি বেলেগ বাৰে আহিব খোজে আৰু মোৰ মতেদি আপোনালোকে দেওবাৰে আহক দেওবাৰে আহিলে বেষ্ট হ'ব আপোনালোকৰ কাৰণে কাৰণ ইমান সেই নাই আৰু মানে মানুহ বেছি নাথাকে আৰু যদি এনে নৰ্মেলি বাৰত আহে তেনেহ'লে ফৰেষ্টৰ মানুহ থাকিব তো তেতিয়া আপোনালোক মানে কিবা ক'ব পাৰে আৰু যদি ফৰেষ্টৰ মানুহ থাকে তেতিয়া আপোনালোকে ফটো উঠিব নোৱাৰে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰে সেইটো কাৰণে গাইছ যিকি নহওক গাইছ বহুত ভাল লাগিলে আহি কিনে সঁচাকৈ কেনেকুৱা লাগিছে একদম মজা লাগিছে জাগাটো থেংক ইউ ইমান ধন্যবাদ একদম 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 আৰু লৈ আহিবি মোক আৰু মজা মজা ঠাইত যাম টেনশ্যন ল'ব নালাগে গোবিন্দৰ নিচিনা লগ লাগে কাৰণ আমাক ইমান ধুনীয়া জেগালৈ লৈ আহিলে গোবিন্দই গোবিন্দ আৰু গাইছ মোৰতো অৱস্থা নাই ক'ব গ'লে আপোনাক কি দেখাম আৰু জোতা ভিজি গৈছে পুৰা পানীত তো গাইছ যিকি নহওক যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ধামাকা ভিডিঅ' আহিব আৰু ইয়াৰ চেনেলত ভাল ভাল এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিব আৰু তো লগ পাম এটা ভিডিঅ' তেতিয়ালৈকে গাইছ বাই বাই ধন্যবাদ জয় অসম